আজিও অহৰহ আমাৰ লগত লাগি থকা কেন্দ্ৰীয় সমিতিৰ বা সভাৰ প্ৰচাৰক যাক আমি মহাপুৰুষ বুলি ক'ব বিচাৰোঁ এহেম হাইনাৰী নামৰীয়া আৰু উপস্থিত আমাৰ জাতি প্ৰেমী ৰাইজ। আজি মই নিজক প্ৰথমতে কওঁ, মই বড়ো হৈ মই নিজক বড়ো বুলি গৌৰৱ কৰোঁ। আজি যিটো উদ্দেশ্য লৈ ইয়াতে যে আমি ইয়াতে একত্ৰিত হৈছোঁ, আমি যিটো বহুত বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। চিতাপতা পৰ্ব হ'ব, আপোনালোকে প্ৰত্যক্ষ কৰিব আৰু ইয়াৰ পাছতে আমাৰ এই যি সাংস্কৃতিক শোভাযাত্ৰা সেই আৰম্ভ হ'ব। পালন কৰিছে আমি সাংস্কৃতিক শোভাযাত্ৰা আমি আজি